সমুজ্জ্বল জীৱন এটিৰ ধৰণ পদ্ধতি, উত্তম জীৱন পথ, খাদ্যৰ নিয়ম প্ৰণালী, সময়ৰ সঠিক মূল্যাংকন ব্যৱহাৰ, যোগ ব্যায়াম ধ্যান অভ্যাস, ঈশ্বৰ ভক্তি, সৎ কৰ্মৰে জীৱন যাপন, ভৱিষ্যত জীৱনৰ নিৰাপত্তাক কেন্দ্ৰ কৰি টকা ধন সঞ্চয়, পৰম্পৰা কৃষ্টি সজীৱ সবলীকৰণেৰে পূৰ্বপুৰুষৰ সৃষ্টি প্ৰচেষ্টাক সন্মান মৰ্যাদা অৰ্পণ, বিদ্যালয় শিক্ষাৰে শিক্ষিত স্বাক্ষৰ, সু আচৰণ ব্যৱহাৰ, শিষ্টাচাৰ শান্তি সুৰক্ষাৰ হকে সততা সাহস প্ৰদান, সুসৎ শান্তৰ সংগ, বয়োজ্যেষ্ঠ বৃদ্ধক শ্ৰদ্ধা ভক্তি, সন্মান নাবালক শিশুক স্নেহ মৰম পালন, সুস্থিৰ মস্তিষ্ক চিন্তা বিবেচনা বিবেকেৰে নিজকে পৰিচালনা, স্বাৱলম্বিতা, পৰস্পৰত নিৰ্ভৰশীলতা, সততা সভ্যতাৰ প্ৰতি যত্ন চেষ্টা, উচ্চ মানসিকতা, স্থিৰতা ধৈৰ্যৰে অহৰহ যত্ন প্ৰচেষ্টা হ'বলৈ জীৱনৰ লক্ষ্যত উপনীত, প্ৰতি সৎ কৰ্মক মনে প্ৰাণে ভক্তি শ্ৰদ্ধা, ঈশ্বৰ জ্ঞানেৰে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি মৰম, কুচিন্তা কৰ্ম বুদ্ধি জ্ঞান সংগ খাদ্য বৰ্জন, সংসাৰৰ দায়িত্ব সুচাৰুৰূপে পালন, গুণ জ্ঞান আয়ত্ত অধ্যয়নৰ প্ৰচেষ্টা, দুদিনীয়া জীৱন এজন ঈশ্বৰৰে আমি সন্তান জাতিভেদনো কি তেনে মহানুভাৱ, ৰজা মন্ত্ৰীৰ সুনীতিক মনে প্ৰাণে শ্ৰদ্ধা সন্মান, স্বভাৱ চৰিত্ৰৰ শালীনতা, সুজ্ঞানী আদৰ্শৱানক শ্ৰদ্ধা ভক্তি সন্মান, শিক্ষাগুৰুক ঈশ্বৰ জ্ঞান, অহংকাৰ হিংসা ক্ৰোধ অন্যায় লোভ অত্যাচাৰ ব্যভিচাৰ অধৰ্ম আদিৰ পৰা নিজকে মুক্ত কৰি ৰখাৰ যত্ন চেষ্টা, জীৱ জন্তু তৰু তৃণকে আদি কৰি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে সুদৃষ্টি সুৰক্ষা প্ৰদান, সমন্বয় একতাৰে শান্তি ৰক্ষা, প্ৰচেষ্টা সজাগ সাৱধানতাৰে দীৰ্ঘজীৱী হৈ জীয়াই থকাৰ চেষ্টা, ত্যাগ বলিদানেৰে মগজুৰ স্থিৰতা ধৈৰ্যৰ দক্ষতা, বৈজ্ঞানিকৰ বিজ্ঞান আৱিষ্কাৰ সৃষ্টিক ঐশ্বৰিক শক্তি জ্ঞানেৰে মন প্ৰাণ অন্তৰ হৃদয়েৰে ভক্তি স্নেহ শ্ৰদ্ধা, মহাশক্তি ঈশ্বৰ প্ৰভু গ্ৰহ নক্ষত্ৰ আদি ক্ষমতাক বিশ্বাসেৰে ভক্তি শ্ৰদ্ধা মান প্ৰদান, সৌন্দৰ্য সুন্দৰতাৰ প্ৰতি স্ফূৰ্তি আনন্দৰ বাবে যত্ন, বিদ্যালয় মহাবিদ্যালয় শিক্ষাৰ লগতে সকলো বিষয় বস্তুক আগ্ৰহেৰে আঁকোৱালি লোৱাৰ ইচ্ছা, সজল হাঁহি চাৱনিৰে মুখমণ্ডলত সুস্থিৰ শান্তি পৰিৱেশ গঠন কৰাৰ প্ৰচেষ্টা, কোনোবাৰ প্ৰাণ মন হৃদয়ত ল'বলৈ ঠাই কৰিবলৈ আকৃষ্ট, অগ্ৰগতিৰ বাবে প্ৰতিযোগিতাৰ ইচ্ছা, আয়ত্ত নীতি শিক্ষা, স্পৰ্শকাতৰ এলেকাৰ ব্যক্তি আৰু পিতৃ মাতৃৰ সুশিক্ষা জীৱন গঢ়াৰ বাবে অন্যতম শিক্ষা, যুগ ধৰ্ম পালন, সামাজিক সমাজ সেৱা, যোগ্যজনক ক্ষমা ভিক্ষা দয়া।